মোদী সরকার এক নম্বর জোটা সরকার, এক নম্বর মিছেলিয়া সরকার। কিয় কৈছো? অপাৰেশ্যনৰ সিন্দুৰক লৈ বহুতো গুণগান চলাই আছিলে 2025 চনত, কিন্তু আজি 13 মাহ পিছত দেশৰ 6জনকৈ জৱানৰ শ্বহীদৰ খবৰ দিব লগা হৈছে। ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা আৰু নাই। এবাৰ ভিডিঅ'টো চাওক, ৰাজনাথ সিঙে কি কৈছিলে। आपको प्रश्न पूछना है तो यह पूछिए कि इस ऑपरेशन में क्या हमारे जाबाज सैनिकों को कोई क्षति हुई है, तो उसका उत्तर है नहीं। ৰাজনাথ সিঙে সাংসদ ভৱনত কৈছিলে যে অপাৰেশ্যন সিন্দুৰত এজন জোৱান আৰু শ্বহীদ হোৱা নাই, কিন্তু আজি 13 মাহ পিছত ঘোষণা কৰিব লগা হৈছে এইখন চৰকাৰৰ পৰা যে 4জন জৱানৰ শ্বহীদ হৈছিলে। বন্ধুসকল, আপোনালোকে আৰু কি আশা কৰে এই চৰকাৰখনৰ পৰা? দেশখন কেতিয়া বিক্ৰী কৰি দিব আপোনালোকে গমেই নাপাব। 1 মাহ আগত চুক্তি পাত্তা হৈ যাব দেশখন বিক্ৰী কৰাৰ, 1 মাহ পিছত গম পাব যে দেশখন বিক্ৰী হৈ গৈছে। বন্ধুসকল, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই ভিডিঅ'টো, এই কথাখিনি কোনো গদি মিডিয়াত প্ৰচাৰ হোৱা নাই, অসমৰো কিছুমান গদি মিডিয়াত প্ৰচাৰ হোৱা নাই। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। প্ৰত্যেকটো ব্যক্তিয়ে জানিব লাগে, চুকে কোনে মানুহে জানিব লাগে যে এইখন চৰকাৰ মিছলীয়া চৰকাৰ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। জয় হিন্দ।